নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি সজিনা ৰেচিপি বনাম। এয়া ৰেচিপি বনাবৰ কাৰণে মই সজিনা লৈ লৈছোঁ। সজিনা লগত বনাবৰ কাৰণে মই লৈ লৈছোঁ এয়া বগা সৰিয়হ। বগা সৰিয়হখিনি পিচি ল'ম আৰু বগা সৰিয়হৰ লগতে মই লৈ লৈছোঁ এয়া আলু, বিলাহী আৰু পিঁয়াজ। তাৰপিছত লৈ লৈছোঁ মই এয়া সৰিয়হখিনি পিচি লৈছোঁ। তাৰপৰা এয়া বিলাহীখিনি কাটি লৈছোঁ। বিলাহীখিনি কাটি মেলি এতিয়া মই এয়া কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন পতাৰ পিছত মই ইয়াত তেলখিনি গৰম হ'বলৈ দিছোঁ। ভালকৈ তেলখিনি গৰম হ'বলৈ অলপ দেৰি দিছোঁ। গৰম হোৱাৰ পিছত মই এতিয়া কেইটামান শুকান জলকীয়া দি দিছোঁ। শুকান জলকীয়াকেইটা অলপ ক'লা পেলাই লৈছোঁ। জলকীয়াকেইটা ক'লা হোৱাৰ পিছত মই এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালকৈ মই এতিয়া লৰাই আছোঁ, ধুনীয়াকৈ সিজিব দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি সিজাৰ পিছত মই এয়া সজিনা আৰু আলুখিনি দি দিলোঁ। দিয়াৰ পিছত লগতে মই এতিয়া নিমখ হালধিও দি দিলোঁ। অলপ দেৰি সিজাৰ পিছত সজিনা আৰু আলুখিনি, তাৰপিছত মই কাটি লোৱা বিলাহীখিনিও দি দিলোঁ। বিলাহীখিনি দিয়াৰ পিছত এতিয়া মই ধুনীয়াকৈ লৰাই আছোঁ। লৰোৱাৰ পিছত এতিয়া মই অলপ লাগি থোৱা নিচিনা পানী দি দিলোঁ। তাৰপৰা এতিয়া পানী দিয়াৰ পিছত উতলি আছে। তাৰপিছত এতিয়া বগা সৰিয়হ দি দিলোঁ। বগা সৰিয়হ দিয়াৰ পিছত অলপ দেৰি এয়া উতলাই আছোঁ। এতিয়া ধুনীয়াকৈ সিজিলে। এয়া হৈ গ'ল সজিনা আৰু আলুৰ ৰেচিপি। ভিডিঅ'টো চাই ভাল লাগিলে যে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুনকৈ চোৱাবিলাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।